हेलो एवरीवन की खबर সকলোৰে নিশ্চয় ভাল আৰু মই ভালে আছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টি হ'ব গৈ আছে বেলেগ এটা ইউনিক ভিডিঅ' আৰু থাম্বনেলটো দেখি কি জানি আপোনালোকে গম পালেই মই কিহৰ ভিডিঅ' দিবলৈ গৈ আছো। সো আপোনালোকে চাই থাকক। সো থাম্বনেলটো দেখি গম পাইছে যে কৈ দিওঁ আমাৰ ঘৰত আজি এটা সকাম আছে আৰু দেউৰীসকলেনো কেনেদৰে নীতি নিয়মৰ মাজেৰে সকাম পতা হয় তাকে অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। সো আপোনালোকে চাই থাকক। আজি আছে আমাৰ ঘৰত আই সকাম আৰু আই সকাম পাতিবলৈ কিছুমান বস্তু যোগাৰ কৰা হ'ল, সেইখিনি আপোনালোকক অকণমান দেখুৱাই দিছোঁ। সকামৰ বস্তুৰ যোগাৰ আৰু আছে, আপোনালোকক দেখাই আছোঁ অলপ অলপকৈ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমাৰ দেউৰীসকলৰ ডাঙৰ সকাম পতাৰ আগত এটা টেমা বুলি সৰুকৈ সকাম কৰা হয়, সকামৰ আগদিনাখন বা এদিনৰ আগত। চ' এয়া হৈছে টেমা সকাম। মোৰ আই সকামৰ কৰাৰ আগদিনাখনৰ এয়া দৃশ্য আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এই সকামটো এইকাৰণে পতা হয় যে বাহিৰত সকলোৱেতো বিভিন্ন ধৰণৰ ঘূৰি ফুৰা হয়, ক'ৰবাত হোটেলে চোটেলে খোৱা হয়, বেলেগ ধৰণৰ বেলেগ জাতি ধৰ্মৰ ঘৰতো খাই অহা হয়। চ' সেইখিনি আমাৰ এটা অন্ধবিশ্বাস নে সঁচা নে কি মই নাজানো, কিন্তু পৰম্পৰাগতভাৱে চলি আহিছে কাৰণে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সেই টেমা সকামটো আমাৰ ডাঙৰ সকাম পতাৰ আগত কৰা হয়, যাতে ক'ৰবাত চুৱা লাগি থাকিলে সেইবোৰ যেন খণ্ডন হৈ যায়। আৰু এয়া হৈছে নেক্সট মৰ্ণিঙৰ দৃশ্য, মানে সকামৰ দিনাৰ দৃশ্য। এয়া চাওক, আমাৰ আই সকামত পিঠাগুড়ি, সান্দহগুড়ি, চেনি, মাটিমাহ, পায়স আদি সকলোবোৰ বস্তু বহুতখিনি যোগাৰৰ দৰকাৰ হয়। আৰু চাওক আপোনালোকে এয়া চাওক পিঠাগুড়ি ভাজি আছে আৰু এইফালে চাওক আইসকলে ফুল বাচি আছে। হালধীয়া, ৰঙা, বগা এইখিনি ফুল ইয়াতে বহুত দৰকাৰ হয়। আমাৰ আই আসন যোগাবৰ কাৰণে এই ফুলেৰে আসন পতা হয়। আৰু তামোল পাণ, কলপাত সেইবোৰ যে আৰু বেছিয়ে প্ৰয়োজন। আৰু দেউৰীসকলৰ কাৰণে আই সকাম হৈছে এটা বহুত ডাঙৰ সকাম আৰু ইয়াতে আইক সন্তুষ্ট কৰিবৰ কাৰণে বহুতখিনি নীতি নিয়মৰ মাজেৰে সকামটো পতা হয়। আৰু চ' এয়া চাওক, আপোনালোককতো মই আগৰ ভিডিঅ'ত কৈছোঁৱেই, আমাৰ সকাম নিকামত আমাৰ বগা ড্ৰেছ পৰিধান কৰা হয়। চ' এয়া সকলোৱে বগা ড্ৰেছ পৰিধান কৰি সকাম কৰিবলৈ এইবোৰ যোগাৰ কৰা হৈছে। এয়া চাওক, এইগৰাকী আইতা দেখিছেনে, জ্যেষ্ঠ হয় আইসকলৰ ভিতৰত, আৰু এইগৰাকী অৱসৰ লৈছে অলৰেডি, কিন্তু হ'লেও আহিছে আৰু মই মাতিছোঁ আইতাগৰাকীক। চ' পায়স বনাই থকা হৈছে, পায়স ব্যৱহাৰ কৰা হয় আৰু পিঠাগুড়ি, সান্দহগুড়ি, মাটিমাহ আৰু ফুল, কলপাত এইখিনি বস্তু মেইন হয় ইয়াতে, আৰু চাকি বাতি ধুনীয়াকৈ জ্বলোৱা হয়। এয়া চাওক, এতিয়া আমি সেৱা কৰি আছোঁ। আইসকলে ধুনীয়াকৈ গীত গাই আইক সন্তুষ্ট কৰি আছে আৰু আমাক সেৱা কৰিব দিছে। আৰু তেওঁলোকে অলৰেডি নীতি নিয়মবোৰ কৰি হৈছে আৰু আমাক সেৱা কৰিব দিছে। চ' আমি সেৱা কৰি আছোঁ। আৰু আমাৰ এই সকামত পুৰুষৰ বিশেষ এটা প্ৰয়োজন নাই, চব লেডিছে কৰা হয়। চ' এয়া চাওক, আৰু আমিবোৰ ঘৰৰ মানুহবোৰ সেৱা কৰি আছোঁ। আৰু আইসকলে ধুনীয়াকৈ আশীৰ্বাদ দি আছে আৰু আইক সন্তুষ্ট কৰিবৰ কাৰণে নীতি নিয়মৰ মাজেৰে তেওঁলোকে কৰিবলগীয়া কামবোৰ তেওঁলোকে কৰি আছে। আৰু দেউৰীসকলে এই আই সকামক য়ৈ মিডিমোৱা বুলি কোৱা হয়। য়ৈ মিডিমোৱা মানে হৈছে আই সকাম, য়ৈ মানে হৈছে আই আৰু মিডিমোমা মানে হৈছে সকাম পতা। চ' এই সকামটোক য়ৈ মিডিমোৱা বুলি কোৱা হয়। আৰু আজি আমাৰ ঘৰত এই য়ৈ মিডিমোৱা সকাম এয়া চলি আছে আৰু আপোনালোককো দেখুৱাই দিছোঁ অকণমান যিমানখিনি পাৰোঁ। এয়া চাওক, আমি সেৱা কৰি হৈ গ'ল। এতিয়া আমাৰ সকাম অলৰেডি শেষ হৈছে বুলিয়ে ক'ব পাৰি। এতিয়া গোটেইখিনি সকাম পাতি মেলি খোৱাৰ পিছত এতিয়া আইসকলে যিহেতু গোটেই দিনটো ইমান কষ্ট কৰিছে, চ' এয়া অকণমান খোৱা বোৱাৰ যোগাৰো কৰি দিছোঁ। আৰু চুজে এয়া চাওক, আইসকলক চুজে খাবলৈ দিছোঁ। চুজেটো আমাৰ দেউৰীসকলৰ মেইন হয়। চ' চুজেটো নহ'লেতো নহ'বই, আৰু কেঁচা বুটৰ সৈতে এয়া চুজে খাবলৈ দিয়া হৈছে। আৰু এইফালে চাওক, লাষ্টত শেষত পায়স খাবলৈ দিম, আৰু পায়স খাবলৈ দিয়াৰ পিছত ভাত এসাঁজ খুৱাই ধুনীয়াকৈ পঠিয়াই দিয়া হয়। আৰু এইগৰাকী হৈছে আমাৰ আইতা, সৰু আইতা, মানে দেউতাৰ খুৰী হয়। আৰু আইতাসকলৰ সৈতেতো নাতিনীসকলৰতো সদায় কিবা এটা ৰং ৰহস্য থাকেই। চ' মই আইতাৰ লগত কিবা কিবি অকণমান পাতি মেলি মই বোলো আইতা ফটো একপি তুলি লওঁ। কিন্তু মই যে ফটো নতলাকৈ ভিডিঅ' কৰি আছোঁ, আইতাই গমেই নাপায়, ফটো তুলিছে বুলি ভাবি ধুনীয়াকৈ বহি আছে। আৰু অলৰেডি আমাৰ সকাম শেষ হৈ গৈছে। আৰু এয়া চাওক, পায়স, সান্দহগুড়ি, পিঠাগুড়ি এইবোৰ খোৱা বোৱাৰ যোগাৰ চলিছে। সকলোৱে আইসকল বহিছে এতিয়া খাবলৈ বুলি, আৰু আমিও ইয়াতে অকণমান বহিম। ঘৰৰ হেনো কোনোবা এজন ইয়াত বহিব লাগে, একেলগে তেওঁলোকৰ সৈতে অকণমান নিয়ম কৰি খাব লাগে, তাৰপিছতহে সকলোৱে খাব পাৰিব। চ' এতিয়া ময়ো বহি ল'ম ইয়াতে। এয়া চাওক, সকলোৰে। আৰু আমাৰ ইয়াতে এটা কথা জানেনে, এয়া চাওক, সদায় খোৱাৰ আগত আমাৰ সকাম পতাৰ আগত কি কৰা হয় জানে, ইয়াতে এক্সট্ৰাকৈ আগতীয়াকৈ আমি নোখোৱাৰ আগত
কুণ্ডিগিৰাক আগবঢ়োৱা হয় আৰু কুণ্ডিগিৰাক দিয়াৰ পিছতহে আমি সকলোৱে গ্ৰহণ কৰিব পাৰি। যিহেতু আমাৰ দেউৰীসকলে কুণ্ডিগিৰাক মনা হয়, কুণ্ডিগিৰা হৈছে আমাৰ একমাত্ৰ ভগৱান আৰু সকলোৰে একে, যোনে যি বুলি যাৰ ধৰ্মত যি বুলি মানে সেয়াই। আমি কুণ্ডিগিৰাক মানো, কুণ্ডিগিৰাক আগতীয়াকৈ সন্তুষ্ট কৰি লোৱা হয়। আজিৰ সকামটো হৈছে আই সকাম, সেইকাৰণে আইক সন্তুষ্ট কৰিবৰ কাৰণে নিজৰ ভাগৰ পৰা সকলোৱে অলপ অলপকৈ খোৱা বস্তুবোৰ দি লৈ আইক আগবঢ়াই লোৱাৰ পিছতহে আমি খাব পাৰিম। আৰু এইবোৰ হৈছে দেউৰীসকলৰ কিছুমান নীতি নিয়ম। আৰু সকাম নিকামত সকলোৱে কলপাত ব্যৱহাৰ কৰে, সকলোৱেতো জানেই। আৰু এই কলপাতটোক আমাৰ দেউৰীসকলে কোৱা হয় তিৰিচিয়া। তিৰি মানে হৈছে কল আৰু চিয়া মানে হৈছে পাত। আৰু এই তিৰিচিয়া ব্যৱহাৰ কৰি আমাৰ সকামবোৰ সম্পন্ন কৰা হয়। আৰু বহুত বেছি পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বগা ড্ৰেছেৰে দেউৰীসকলে সকাম নিকাম পতা হয়, কাৰণ এইটো বিশ্বাস যে বগা ড্ৰেছ পৰিধান কৰিলে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বহুত বেছি নিজকে নিকা নিকা লাগে, সেইকাৰণে এনেধৰণৰ ড্ৰেছ পৰিধান কৰি আমাৰ সকামবোৰ পতা হয়। আৰু এতিয়া সকলোবোৰ সকাম পাতি মেলি হৈ যোৱাৰ পিছত এয়া চুজে লুগুবা কৰিছে। চুজে লুগুবা মানে মদ বাকিছে, আৰু মদ বাকি আমাৰ আশীৰ্বাদবোৰ দিয়া হয়। আৰু আমাৰ সকামবিলাকত এই চুজে লুগুবাটো কৰিবই লাগিব, চুজে লুগুবা নকৰিলে আশীৰ্বাদ দিব নোৱাৰি। আৰু এতিয়া সকামৰ লাষ্ট পৰ্যায়, ইয়াৰ পিছত ভাত এসাঁজ ধুনীয়াকৈ খুৱাম আৰু খুৱাই মেলি তেওঁলোকক বিদায় দিয়া হ'ব। আৰু এইদৰে আমাৰ আই সকাম পতা হয়। আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই, থেংক ইউ ছ' মাছ, লাভ ইউ অল।